তো গাইছ সদায় আহোঁ ফিল্ডত দেখুৱাই থাকোঁ কিন্তু আমাৰ ফিল্ডত আছে কি কি মেইন কথাটো হৈছে এইটো ফিল্ডখনত যে আহোঁ ফিল্ডখনত আছে কি কি বাছ এইটো দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো চাই দিয়ক একদম লাষ্টলৈকে ফিল্ডত আমাৰ কি কি আছে এক্সাৰচাইজ কৰিব বস্তু কি কি আছে চব দেখুৱাম A to Z স্কিপ নকৰি ভিডিঅ'টো চাব আৰু লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব অ'কে বাই তো এইটো হৈছে ওলমা এইবোৰ আমি ইফালৰ পৰা ইফালেৰে ওলমো আছে ভিডিঅ' যদি লাগে নিশ্চয় দেখুৱাম বাৰু আৰু এইটো যে চিন-আপৰ এইটো হাইট ওখ হয় মাজৰটো মিডিয়াম আৰু লাষ্টৰটো অলপ চাপৰ হয় যোনে যোনটোত কমফৰ্টেবল এইটোত মাৰিব পাৰে প্লাছ এইকেইটা হাৰ্ডেলৰ দৰে ইউজ কৰিব পাৰে প্লাছ পুছ আপ কৰিব পাৰে ইয়াতে আৰু কাইলিষ্টেনিক কিছুমান এক্সাৰচাইজ কৰিব পাৰে আৰু তাৰপিছত এইটো আহিলে আপোনালোকৰ ডিপছ আৰু এপছৰ কাৰণে কিছুমান এক্সাৰচাইজ কৰিব পাৰি ইয়াতে আৰু বেলেগ কিছুমানে এক্সাৰচাইজ কৰে কেলিষ্টেনিক এক্সাৰচাইজ তাৰপাছত এইটো ট্ৰেইনিঙৰ টাইমত ইউজ কৰে সাধাৰণতে এনে আমি এইটো ইমান ইউজ নকৰোঁ জিগজেক আৰু ষ্ট্ৰেইট লাইন ইয়াৰে ওপৰেৰে দৌৰিব লাগে আৰু ট্ৰেইনিঙৰ টাইমত এইটো ধেৰ এক্সাৰচাইজ কৰে আৰু ট্ৰেইনিঙত আৰু ইয়াৰ আগৰটোতো তেনেকুৱা আছে এইটো এনে নৰ্মেলি টায়াৰ বন্ধা থাকে ট্ৰেইনিঙৰ টাইমত কিন্তু ইয়াতে নাই আজি এয়াই আছিলে ফিটনেছ এৰিনাৰ টুৰ আপোনালোকে দেখিবলৈ পালে কি কি আছে ইয়াতে আমি কিহত এক্সাৰচাইজ কৰোঁ ধেৰ বস্তু আছে গোটেইতে ভিডিঅ' বনোৱা নাই বনাব পৰা যাব টেনশ্যন নাই পিছলৈকে বনাই থাকিম আৰু এইটো এইটো হৈছে ৰেষ্ট কৰিবলৈ বা বৰষুণ যদি আহে তেনেহ'লে এইটোত সোমাই থাকিব পাৰে অলপ সময় ৰেষ্ট কৰিবৰ কাৰণে বা কথা পাতিবলৈ অলপ টাইম এনে এক্সাৰচাইজ কৰিনো কিমান টাইম কথা পাতে যিখিনি টাইম কথা পাতে এইটোৱে আৰু এনে আমি যেতিয়া ইণ্টাৰভিউ যেতিয়া আমি দিছিলোঁ দিয়াৰ মানে আগত ফিল্ডত গ'লে এনেকৈ কথা পতাকৈ আপোনালোকে ফিল্ডত জমা হৈছিলে নাই মানে এইবোৰ কথাবোৰ মনত পৰেনে নাই এনেকুৱা ক'ৰবা জুপুৰি বা কিবা এক্সাৰচাইজ কৰি উঠি ৰানিং কেনেকৈ আহিব অমুক তমুক কোনোবা ইউটিউবাৰৰ কথা এই অমুক ইউটিউবাৰে এনেকৈ কৈ আছে এনেকৈ ৰানিং কৰিবলৈ এইবোৰ কথা আপোনালোকে আগতে আলোচনা কৰিছিলে নাই আমি কিন্তু কৰিছিলোঁ মোৰ দাদা এজন আছিলে তাৰপিছত এনেকৈ লগৰ দুজনমান আছিলে আমি গোটেইকেইটা এনেকৈ যাওঁ তো একেলগে এনেকৈ বহি এক্সাৰচাইজ কৰোঁ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা বৰ বেছি কথা পাতোঁ আমি বেছিকৈ এনেকৈ লগ হয় তো এনেকৈয়ে মই ভিডিঅ'বোৰ আপোনালোকলৈ দি থাকিম যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এনেই এণ্টাৰটেইনমেণ্ট ধেৰ কিবাকিবি ভিডিঅ' দি থাকিম অকল যে এক্সাৰচাইজৰে এনেকুৱা কথা নহয় ক'ৰবাত কিবা ফুৰিব গ'লেও দি থাকিম আপোনালোকে লাইক কৰি মোক উৎসাহটো দিব আৰু কাৰণ লাইক কৰিলে একো নাই একো পইচা দিবলগীয়া নাই গতিকে লাইকটো কৰি দিব প্লিজ থেংক ইউ